যোৱা কেবিনেটৰ সিদ্ধান্ত অনুযায়ী ঘোষণা কৰা হৈছিলে পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আমাৰ আৰম্ভ হৈছে, কিন্তু এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ আগত আমাৰ এটা কৰিবলগীয়া কাম আছে। সেই কৰিবলগীয়া কামটো হ'ল ডিলিমিটেশ্যন। যিহেতু বিধানসভা লোকসভা সমষ্টিবিলাকৰ ডিলিমিটেশ্যন হৈ গৈছে, এতেকে এতিয়া গাঁও পঞ্চায়ত আৰু ব্লকসমূহৰো এটা ডিলিমিটেশ্যন পুনৰ গঠন কৰাৰ প্ৰক্ৰিয়াৰ সম্পৰ্কে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। মোটামুটি আমাৰ ব্লকৰ সংখ্যা এতিয়া জিলাসমূহত যিমান আছে সিমানেই থাকিব, খুব বেছি তাৰ বঢ়াটোতা নহয়। কিন্তু কোনোবা ডিষ্ট্ৰিক্টত নিৰ্দিষ্ট পৰিস্থিতি থাকিলে সেই নিৰ্দিষ্ট পৰিস্থিতিত কিছু সালসলনি হ'ব পাৰে। সৰ্বাধিক 17টা, ডেট ইজ মেক্সিমাম, মই পুনৰ কৈছোঁ, সৰ্বাধিক 17টা গাঁও পঞ্চায়ত এটা ব্লকত থাকিব। আৰু এই ব্লকৰ ডিলিমিটেশ্যনখিনি আমি অহা 30 আগষ্টৰ ভিতৰত এইখিনি সম্পূৰ্ণ কৰাৰ কাৰণে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যিটোত আমাৰ GP, AP আৰু মানে আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কনষ্টিটুৱেঞ্চি, একোটাকৈ বিধানসভা সমষ্টিত 4টাকৈ জিলা পৰিষদৰ সমষ্টি থাকিব। এই গোটেই কামখিনি 30 আগষ্টৰ ভিতৰত। আৰু ব্লক অৰ্গেনাইজেশ্যন, GP ডিলিমিটেশ্যনটো আগত হ'ব, GP ডিলিমিটেশ্যনৰ পাছত ব্লকৰ ডিলিমিটেশ্যনটো হ'ব। তো গতিকে GP ডিলিমিটেশ্যনটো আমি 30 আগষ্টৰ ভিতৰত আৰু ব্লকৰ ডিলিমিটেশ্যনটো 15 ছেপ্টেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ পাছত আমাৰ এটা গুৰুত্বপূৰ্ণ বিষয় আছে। আজি কিছুদিন আগত নিৰ্বাচনৰ আগতে আমাৰ বহু সংখ্যক ব্যৱসায়ীলৈ GSTৰ নটিচ গৈছিল, আৰু এই নটিচখনক লৈ পেলাই আমাৰ বহুত ব্যৱসায়ী, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল, তেওঁলোকৰ মনত কিছুমান শংকা তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তেওঁলোকে প্ৰকাশ কৰা এই শংকাৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে যে আমাৰ তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তেজপুৰ আৰু শিলচৰ, এই 6টা স্থানত 2জন কেবিনেট মন্ত্ৰী, অজন্তা নেওগ ডাঙৰীয়ানী আৰু শ্ৰী অশোক সিংঘাল ডাঙৰীয়া, তেওঁলোকে এই 6খন চহৰলৈ যাব আৰু ব্যৱসায়ীসকলৰ লগত GSTৰ ওপৰত কনচালটেশ্যন কৰিব। তেওঁলোকৰ আশংকাখিনি বুজি ল'ব আৰু বুজি লোৱাৰ পাছত তেওঁলোকে কেবিনেটত ৰিপৰ্ট দিব, কেবিনেটক এটা প্ৰতিবেদন দিব, আৰু প্ৰতিবেদনৰ ওপৰত কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিব। মই পুনৰ কৈছোঁ যে GSTৰ যি নটিচ বিভিন্ন জনলৈ, ব্যৱসায়ীসকললৈ গৈছিলে, আৰু এই GST নটিচক লৈ ব্যৱসায়ীসকলে যি শংকা প্ৰকাশ কৰিছে, বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকলে, তাৰ কাৰণে এটা GST কনচালটেশ্যন কৰা হ'ব। তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গুৱাহাটী, তেজপুৰ, শিলচৰ, এই 6খন চহৰত 2গৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে গৈ ইয়াতে অংশগ্ৰহণ কৰিব GST কনচালটেশ্যনত। তেওঁলোক হ'ল শ্ৰীমতী অজন্তা নেওগ, ফাইনেন্স মিনিষ্টাৰ, আৰু শ্ৰী অশোক সিংঘাল, নগৰ উন্নয়নৰ। তেওঁলোক 2গৰাকীয়ে গৈ ব্যৱসায়ীসকলৰ লগত আলাপ আলোচনা কৰিব। তেওঁলোকৰ পৰা ৰিপৰ্ট লৈ কেবিনেটত এটা ৰিপৰ্ট দিব। তাৰ পাছতে এই সম্পৰ্কে কেবিনেটে পুনৰ বিষয়টো চৰ্চা কৰিব।